এয়া আগৰ ভিডিঅ'টোৰ পাছৰখিনি। মই যিহেতু প্ৰায় 10 বছৰমানৰ আগতে অৰ্কিড পাৰ্কলৈ গৈছিলোঁ আৰু এতিয়া যাওঁতে বহুতখিনি বেলেগ বেলেগ দেখিলোঁ। সেইকাৰণে গোটেইখন চাই ফুৰোঁতে দেখিলোঁ নহয় সাপ এটাই বেং এটা ধৰি থকা। এইটো চাওকচোন কেনেকৈ, মই সাপে উৰে বুলি নাজানিছোঁ, এনেকৈ উৰি গৈছে একদম। মাই গড, এইটো আজি প্ৰথম দেখিছোঁ মানে, মই সেইকাৰণে ভিডিঅ' কৰি ৰাখিলোঁ। ইয়াৰে পিছত আমি চাবলৈ গ'লোঁ বাদ্যযন্ত্ৰৰ যোনটো মিউজিয়াম আছিলে তাতে মানে সকলোবিলাক বাদ্যযন্ত্ৰ আছেই। তাতে এজন সুন্দৰ বাদ্যযন্ত্ৰ শিল্পী আছে, মই নামটো নাজানো আৰু মানে বহুত বেছি মানুহ আছিলে ন সেইদিনাখন, সুধিবলৈ যাবলৈও মানে দিগদাৰ লাগিলে। তাতে অকণমানিটো আছিলে, সি গৈ পেলাই বস্তুবোৰ চুব বিচাৰে মানে। আপোনালোকক এয়া অলপ শুনালোঁ। প্ৰত্যেকবিধ বাদ্যযন্ত্ৰই তেওঁ ইমান ধুনীয়াকৈ বজাইছিলে মানে চবেই। এয়া মানুহখিনি হৈছে ৰাজস্থানৰ ফালৰ নেকি, তেনেকুৱাই। তেওঁলোকে মানে সুধি আছে কিবা কিবি আৰু তেওঁ ডেছক্ৰিপশ্যনো দি আছে, লগতে বজায়ো আছে। আপোনালোকে কেতিয়াবা গ'লে এইফালে সোমাব আৰু এই বাদ্যযন্ত্ৰবোৰ মানে বাজিলে শুনিব আৰু ভাল লাগে, খুব ধুনীয়াকৈ বজায়। আৰু এইডাল ইমান ধুনীয়া লতা, মই কৈছোঁ কি এয়া মোৰ অলকা হয় মানে। আৰু এতিয়া আহিছে টুইষ্ট। এতিয়া আমি যাবলৈ লৈছো, এতিয়া আমি যাম বাইহঁতৰ ঘৰলে। আমাৰ মানে গাড়ীতে প্লেন হ'ল, মানে দাৱাতটো ইমান মানে ষ্ট্ৰংলি দাৱাত দিলে যাবইতো লাগিব। এজন এজনকে দাৱাত পাইছো, ইমান ভাল দাৱাত যদি আমি নেৰাখো আমাক নহ'ব আৰু এইটো দিৱালী, যাবই লাগিব। তো এতিয়া গম পাইছে চাগে আমি হোজাই গুচি গ'লোগৈ। আৰু অলপ তাৰ পৰা ওলাওঁতে জল্দি হৈ থকাৰ কাৰণে তাত আমি খানা চানা খোৱা নাছিলোঁ আৰু একেবাৰে আহি গ'লোঁ মোগল গাৰ্ডেন, যোনখন আছে ডবকা হোজাই ফালে। তাতে আমি দুপৰীয়া ভাত খাই ল'লোঁ। এইখনলৈ আগতে আহিছোঁ, সেইটো কাৰণে মানে ভাবিলোঁ যে ইয়াতে খাম বুলি। ইয়াত কাৰণ কেলৈ সোৱাদ হয় বস্তুবিলাক বহুত, আৰু ৰিজনেবল প্ৰাইচৰো হয় মানে। ইয়াতো খুব ভালকৈ চাফাকৈ বনায় আৰু মানে জ্বলা চলা ইমান নাথাকে, সেইকাৰণে খাবলৈ ভাল হয়। কোৱান্টিটিটো বহুত বেছি দিয়ে মানে। ভাল লাগিলে ন খাই, বাই এটা কমেণ্ট দিওঁ, খুবেই ভাল লাগিলে ন, আৰু ৰিজনেবল প্ৰাইচত ন। কিন্তু শিৱসাগৰতো এনেকুৱা এখন হওক। এতিয়া খাবলৈহে সোমালোঁ, এতিয়া খাই মেলি আহিলোঁ আৰু বতৰটো মই ভাল হৈ গ'ল বুলি আহিছিলোঁ। কিমান দেৰি হৈছে আচলতে গমেই পোৱা নাই, গধূলি হ'বলৈ হ'ল। এতিয়া পোৱাহি নাই, আমি এতিয়া পাই যামহি। ইমানতে আজি সামৰি দিছোঁ আৰু বাকী ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। মই এতিয়া কথা কৈ কৈ ভিডিঅ' বনাবলৈ শিকিছোঁ আৰু। বাই বাই।